দিয়া এইটো হল তো আমাৰ হামুৰে ভিডিঅ' কৰি আছে। ওকে গাইজ গুড মৰ্ণিং। এতিয়া মই বকত যাব ওলাইছোঁ। বকত গৈ দেখুৱাই আছোঁ কিয় যাওঁ, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই গৈ থাকোঁ। আহিলোঁ, বাই বাই। Guys. Okay guys, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰিছোঁ বহুত ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বকত কিহৰ কাৰণে গৈ আছোঁ গৈ দেখুৱাই আছোঁ আপোনালোকক। তো আহি পালোঁ গাইজ ফাইনেলি। আমাৰ ভিডিঅ' মানে দোকান এখন আজি অপেনিং কৰিব, তো তাতে আহিলোঁ। তো চাওঁ ইফালে কি ধুনীয়া, ইয়াতে মানে বহিব পাৰিব আৰু ইফালে ধুনীয়াকৈ খেলিব পাৰিব আৰু দেখুৱাইছোঁ আপোনালোকক। চ' চাই থাকক। এতিয়া ভিতৰত গৈ আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ, তো চাই থাকক। আৰু এইখনেই হয় দোকান, বকত নদী পাৰ্ক ৰেষ্টুৰেণ্ট। তো এতিয়া ভিতৰত গৈ আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। তো এতিয়া ভিতৰত সোমাইছোঁ আৰু দেখুৱাই আছোঁ ভিতৰটো আপোনালোকক। চববিলাক এনেকুৱা, ইয়াতে ধুনীয়াকৈ বহিব খাব পাৰিব। আৰু এইটো দেখিছে ন, ইয়াতে মানে আপোনালোকে ফিডবেকটো জনাব পাৰিব। আৰু এটা পেন থাকিব আৰু এখন বহি থাকিব, আৰু এইটো হাত মুখ মুচিবৰ কাৰণে, আৰু ইয়াতে আপোনালোকক ফিডবেক দিবৰ কাৰণে কাগজ কলম এতিয়া ৰখা হ'ব। তো আৰু ইফালে এইখন দেখিছে, ইয়াতে মানে এটা পেইণ্টিং, ৱাল পেইণ্টিং হ'ব। আৰু ধুনীয়া, আৰু আপোনালোকে আহিব ইয়াতে কেনেকুৱা মানে টেষ্টিটো ল'বৰ কাৰণে ইয়াতে খাব আহিব। তো চাই থাকক। ইয়াতে আৰু ধুনীয়া ডেক'ৰেশ্যন কৰিছে, ফুলবিলাক ধুনীয়াকৈ লগাইছে, বহুত মানে মজা আৰু ভাল লাগিছে একদম। তো আৰু এইটো অল মডেল ফোন দেখিছে, কি ধুনীয়া অল মডেল। কাৰ কাৰ আছে কমেণ্ট কৰি জনাব। আৰু এইবিলাক মানে পাতিৰে হয়, চব মানে ফিক্স। তো এইবিলাক লগাইছে চব মানে ইয়াতে মানে প্লাষ্টিকৰ নাই, আৰু চব মানে পাতিৰে বনাইছে ফিক্স। এইফালে পূজা চলি আছে। ওম স্থিং শক্তি শক্তিকাভি মুষোদ্দিঘৈ নম কল্পং পদ্মসনস্থং হ্যাদ্বনি বদ্ধমৌলি দতাভি ওম জগতনামগ্নি নম ওম জগতনা। তো গাইজ ইফালে খানাৰ আয়োজন চলি আছে। তো এতিয়া ধুনীয়াকৈ খেলিব পাৰিব সৰু সৰু ল'ৰা ছোৱালীবিলাক, এনেকৈ বনাই দিছে। তো সকলোৱে আহিব ইয়াতে। আহা ধুনীয়া, তুমিও আহা। ধুনীয়া, আৰু এনেকা খেলিব পাৰিব। তো আহিব। লাহে মাৰ মোবাইলত, মাৰ ইয়াতে মোবাইলত। যাবি পৰি যাবি। তো আৰু ইয়াতে মানে গধূলি ৰাতি প্ৰগ্ৰেম হ'ব সৰুকৈ। তো দেখুৱাম আপোনালোক, দেখা পাবই নিশ্চয়।
আৰু আমাৰ ইফালে ফটোশ্বুট হৈ আছিলে তো গাইজ আমি ফাৰ্ষ্ট কাষ্টমাৰ হয় মিঠাইটো খাম অৰ্ডাৰ দিছোঁ তো চাই থাকো আপোনালোক দীঘলীয়া আছে আৰু কেশৱ দা পূৰা হাঁহি আছে খাব পাব বুলি একদম হাঁহি আছে তো চাই থাকক দেখুৱাই আছোঁ তো গাইজ আহি গ'ল আমাৰ অৰ্ডাৰ দিয়া এইটো হ'ল ব্লু লেগন আৰু এইটো ফ্ৰেঞ্চ ফ্ৰাইজ তো কেনেকুৱা টেষ্টি আমি খাম এতিয়া আৰু দাদাহঁতে আছে একদম মজা আৰু আমাৰ খাতি অসমীয়া আলু ভজা আলু ভজা খাতি আলু ভজা টেষ্টটো কেনেকুৱা ভালা সঁচাকে এতিয়া খাম। একদম খাই যোৱা পুৰা টেষ্টি এনেই ভাল জলদি ক'ব লাগিব কেনেকুৱা লাগিছে হামুৰ এতিয়া খাম আমি হামুৰ তো ইফালে চব শেষ কৰি গ'ল তাহাঁতে চাওক ইফালে মোক এৰি খাই আছে হামুৰ কেনেকুৱা হৈছে দাদা কেনেকুৱা হৈছে তিনিবাৰ ল'লো তিনিবাৰ গ্ৰেণ্ড মিষ্টেক তিনি টাইম ল'লো এইফালে চা মোক এৰি খাই আছে হামুৰ এই, কি হামুৰ তো আমাৰ হামুৰে ভিডিঅ' কৰি আছে আৰু হামুৰ আৰু আমি এতিয়া খাই আছো মোক এৰি এতিয়া নীলত ডাইলগ মাকৈ গাল দি খাই আছো আমি কিয় ইমান দেৰি হ'ল অলপমান দেৰি হ'ল কিয় কাষ্টমাৰ আছিল যে হা হা দোকানত কাষ্টমাৰ আছিল যে হয় নেকি তো এইটো কিটচেন ৰুম দাদা কি বনাই আছা ফ্ৰেঞ্চ ফ্ৰাই কিবা বনাই আছে কি বনাইছে দাদা আমি ব্লু ব্লু লেগুন চ' গাইজ আমি তেতিয়া খাইছোঁ আৰু এতিয়া মানে অৰ্ডাৰ দিছে খাব আহিছে মানুহ তো বনাই আছে দাদা আৰু আইটেম কি কি পাব আইটেম বিলাকে চব পাব আজিৰ কাৰণে আজি নাপাব আজি তাৰমানে অপেনিংহে বস্তুবিলাক আমি চেটিং কৰিব পৰা নাই তো কালিৰ পৰা অল আইটেম চেল বুলি ক'ব ঠিক আছে কমেই পালেই গাইজ তো সকলোৱে আহিব ইয়াতে সকলোৱে আহিব ট্ৰাই কৰি চাব কেনেকুৱা টেষ্টিটো ল'ব দাদা এইটো কি পানী এইটো স্প্ৰাইট স্প্ৰাইট এইটো একচুৱেলি 7 আপ হয় হয় এইটো স্প্ৰাইট হয় তো এতিয়া অলপমান কলি অনুষ্ঠান হৈ আছে এখন তো আপোনালোকক দেখুৱাই আছো তো চাই থাকক ভাল লাগিল ইমান ব্যস্ততাৰ মাজত আমি আজিকালি মোবাইলত টিভিতে দেখি থাকো লগ নোপোৱা হৈছো ইমান ব্যস্ততা ভাল লাগিল আৰু এই চেগতে আমাৰ পাৰ্ক বকনদী পাৰ্ক ৰেষ্টুৰেণ্টৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে মৰম জনাব বিচাৰিছো নমস্কাৰ সকলোকে আৰু ভেৰি গুড ইভিনিং টু ইউ অল
বকো পাৰ্ক ৰেষ্টুৰেণ্টত আজি এই অনুষ্ঠানৰ যিবিলাকে আগভাগ লৈছে সকলোকে ধন্যবাদ জনাইছোঁ ইমান ডাঙৰ এটা অনুষ্ঠানত নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু লগতে আমাৰ হেমন্ত ৰাভা আৰু এই জাগাখিনিৰ স্বত্বাধিকাৰী গোস্বামী দাক আমি সকলোৱে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ কংগ্ৰেচুলেশ্যন জনাইছোঁ যাতে ইহঁতৰ যিটো এই প্ৰজেক্ট আছে এই প্ৰজেক্টটো যাতে ছাকচেছফুল হয় আৰু ছাকচেছফুল হ'বই কাৰণ ইমান ধুনীয়া এটা প্লেনিং হয়তো মই আগতে দেখা নাই কিন্তু মই দেখা পাইছোঁ আচলতে দিল্লীৰ পৰা পাঞ্জাৱলৈকে যোৱা যিটো ৰাস্তা আমি গ'লে তাতে দিল্লীৰ পৰা পাঞ্জাৱলৈকে টেক্সি লৈ বহুতবাৰ গৈছোঁ মই তাতে এই পৰিৱেশটো আছে বহুত ডাঙৰ ডাঙৰ প্লট ইহঁতে তাতে ধাবা ৰেষ্টুৰেণ্ট চব একেলগে মানে এনেকৈ বনায় বহুত ভাল পৰিৱেশ যেনেকুৱা আজি ইয়াতে এটা ষ্টেজ বনোৱা আছে তাতে ষ্টেজো থাকে কিছুমান জেগাত বিভিন্ন ধৰণৰ জিম থাকে পাৰ্ক থাকে ৰাতিৰ দৃশ্য ধুনীয়া পৰিস্থিতি আৰু আমি চাই আছো ইয়াতে প্ৰগ্ৰাম চলি আছে তো তাকে চাই আছো দেখুৱাই আছো আপোনালোকক চাই থাকিব এতিয়া ৰামকৃষ্ণ দাই গান শুনাব চাই থাকক অন্যতম পৰিচয় হেমন্তৰ এটা শিল্পীসুলভ মন আছে এটা সামাজিক মন আছে আৰু সেইবাবে হয়তো এই আজি অনুষ্ঠানৰ তো স্যার এতিয়াহে আপুনি খাবলৈ টাইম পাইছে খাব টাইমেই পোৱা নাছিলোঁ মানে অতিথিবিলাকক খোৱাওঁতে এতিয়াহে টাইম পালোঁ এতিয়া খাই আছোঁ বহুত ভোক লাগিছে কেনেকুৱা হৈছে কি দিছে কি মানে এইটো এটা জলকীয়া দেখিলোঁ মোৰ জলকীয়াটো মই খোৱাই নাই আচ্ছা সেইটো দিছে খিচিৰি আৰু ইফালে আছে পুৰা আগত খাই মোক এৰি এৰি খাই এতিয়া আৰু মোৰ লগত খাব দুইবাৰ খালিছে নে আমাৰ আগত একবাৰ খাইছা খাইলে খোৱাই নাই মই আমাৰ আগত নাই এবাৰ খোৱা, খাইছো আমাৰ আগত একবাৰ খাইছা খাই কিনে আৰু কাজিয়া আছে দুইবাৰ খাই এই দুটাৰ কাজিয়া আছে এই দুটাৰ কাজিয়া দেখাতকে এইফালে আমি পাৰ্ক ৰেষ্টুৰেণ্ট দেখাম তো গাইছ বহুত মানে ৰাতিও হ'ল প্ৰগ্ৰামো শেষ হ'ল এতিয়া মানে ভাগৰো লাগিছে বহুত দিনটো মানে লাগি দিছোঁ ভিনদেউৰ মানে কমে বেছি ভিনদেউৰ দোকানত তো মানে ভিডিঅ' তেনেকৈ ল'বও পৰা নাই মানে যিখিনি আহিছে মানে সেইখিনি আৰু তো যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাপোৰ্ট কৰি যাওক তো কেশৱ দাই কিবা ক'ব ৰখি আছে ভাগৰ লাগিছে মস্ত ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে কিয় ভাগৰ লাগিছে আৰু এটা বস্তু বহুত ভাল লাগিল আজি বেতালক লগ কৰিছোঁ বেতাল আৰু নিকু ভাই নিপু ভাই লগ কৰিছোঁ আৰু মানে মেনুটো চব এটা কৰা দেখাই পাইছে চব সকলোবোৰ আৰু ইয়াতে সকলো আহিব ফাষ্ট ফুডৰে আছিল নতুনকৈ ভাত নাই খুলিছে আৰু চব আইটেম পাব ইয়াতে সকলো আহিব খাব ফাষ্ট ফুড আইটেম টেষ্টি ল'ব আৰু দেখুৱাইছোৱে আগত ভিডিঅ' কেনেকুৱা মানে ডেক'ৰেশ্যনবিলাক পাৰ্ক ৰেষ্টুৰেণ্ট মানে ইয়াতে খেলিব পাৰিব সৰু সৰু ল'ৰা ছোৱালী আৰু আকাশ ভাই আহিছে আকাশ ভাই কি লাগে তোক জোৰেকে ক জোৰেকে কি লাগে তো গাইছ ভিডিঅ'ত দেখাই পাইছে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে ইফালে সৰু ল'ৰা ছোৱালীও খেলিব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ আহি কিনে বহি কিনে খাব পাৰিব আৰু লগত মানে ছোৱালী তোৱালী লৈ আহিব তাতে বহিব পাৰিব তো আপোনালোকে সকলো আহিব তো এইখিনিয়ে কৈ মোৰ আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে বাই 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 গানো আজি কৰিলোঁ নহয় মঞ্চ এখন
আছে সুন্দৰ প্ৰজন্ম আপুনি ৰাধা গীত গায় বড়ো গীত গায় কোচ গীত গায় নৃত্য ছোৱালীজনী নৃত্য নাচিব পাৰে পাৰে আমাৰ বক্স আছে হেৰি আছে চাউণ্ড ছিষ্টেমৰ সম্পূৰ্ণ হেৰি আছে সেইটো পাৰিব পাৰিব এই ছোৱালীজনী নাচিব পাৰিব আমি ট্ৰেক বজাই দিম নহয় ট্ৰেক লৈ আহিব ট্ৰেক বজাই পেলাই নাচিব মঞ্চখন একদম সুন্দৰ ধুনীয়া আৰু মানে তাতে পাৰ্কৰ হেৰিখিনিত বহি পেলাই সেই দৰ্শক খোৱাও দৰ্শকো একেই আৰু হয় আহিব আহিব মাজে মাজে ফুৰিব তেনেকৈ আহিব কোনোবা কোনোবাৰ লগত আহিব বুজিছে ঠিক আছে আচ্ছা ভাল লাগিল বহুত